খবৰ ওয়েলকাম টু মাই চেনেল নমস্কাৰ সকলোলৈ মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আকৌ আহিছো এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে যোৱা ভিডিঅ'ত গম পালে যে মই মা ঘৰলৈ আহিলো আৰু তাতে থাকিলো হাজবেণ্ড গ'ল গৈ এতিয়া আজি আমাৰ গাড়ীখন ফাৰ্ষ্ট উলিয়াব আৰু আমি আজি গৈ আছো মন্দিৰ আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব গাড়ীখন যেহেতু আজি প্ৰথম উলিয়াব ঘৰৰ পৰা সেইবাবে সৰুকৈ নিয়ম এটা কৰিলে গণনাত বামুণজনে কৈছিলে যে এনেকৈ কুমাৰী ছোৱালী 5জনী মাতি আনি পেলাই ভৰি ধুৱাই পায়স আৰু মিঠাই খুৱাব লাগিব সেইবাবে আমাৰ ঘৰৰ ওচৰৰে ছোৱালী কেইজনী মাতি আনিলে মাই আৰু এয়া ভৰি ধুৱাই আছে আৰু আসনত বহিব দি এটা প্ৰাৰ্থনা কৰিব চাওকচোন সিহঁতে কি প্ৰাৰ্থনা কৰিলে This could be good for me. Lately I was feeling like I need a person. নিয়ম কানুন শেষ হৈ গ'ল এতিয়া আমি যাব ওলাইছোঁ ফুৰিবলৈ এয়া মোৰ লগত মা পাপা আৰু এয়া মোৰ ফ্ৰেণ্ড হয় সি গাড়ী চলাব ভাইটি নাই যিহেতু তো আমি তিনিটাই যাম ফুৰিবলৈ তেন্তে মোৰ লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া আমি আহি পালোহি সৎসংগ বিহাৰ মংগলদৈ বৰুৱা পাৰ্ট আছে মই গাড়ী চাওঁ মই মানে বিয়াৰ আগতে আহিছিলোঁ এতিয়া বহুত দিনৰ মূৰত আহিছোঁ আমি এতিয়া ভিতৰলৈ গৈ আছোঁ অনুকূল ঠাকুৰ দীক্ষিত হয় আমি এয়া মংগলদৈ বৰুৱা পাৰ্ট আছে মন্দিৰটো বহুত ধুনীয়া লাগে কিন্তু এটা কথাই বেয়া লাগিলে যে মন্দিৰৰ ভিতৰত আমাক এতিয়া সোমাব নিদিয়ে কৰোণাৰ কাৰণে মানে বন্ধ আছে আমি এনেই বাহিৰতে অকণমান সময় থাকি পেলাই যামগৈ আৰু এয়া মন্দিৰ ওপৰৰ ফালে বনাই আছে কিন্তু এইখিনি আৰু তলফালে ওপৰত আচলতে গেটটো বন্ধ এতিয়া আমি তলতে সেৱা কৰি যাব লাগিব
মন্দিৰৰ পৰা এতিয়া আমি যাম বেলেগ আকৌ এটা মন্দিৰলৈ আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব বহুত বেছি ভাল পাব বাই বাই আৰু এতিয়া আমি পালোহি নাৰিকলী মন্দিৰ বহুতে চাগে চিনিয়ে পায় আৰু যিসকলে চিনি নাপায় তেওঁলোকক জনাওঁ যে এই মন্দিৰটো তেজপুৰ আৰু গুৱাহাটীৰ মেইন যিটো ৰাষ্ট্ৰীয় ঘাইপথ 15 নম্বৰ তাৰ ঠিক কাষতে অৱস্থিত আৰু দৰং ডিষ্ট্ৰিক্টৰ মানে এইটো বহুত বিখ্যাত হয় মন্দিৰটো আজি যেহেতু শাওনৰ একেবাৰে শেষৰ সোমবাৰ আজি মন্দিৰত বহুত মানুহ আহিছিলে কিন্তু কৰোনাৰ কাৰণে মন্দিৰৰ গেটটো খুলি দিয়া নাই আৰু সবেই বাহিৰতে চাকি জ্বলাইছে আৰু আমিও তেনেদৰে বাহিৰতে চাকি জ্বলালোঁ নাৰিকলী মন্দিৰৰ পৰা ওলাই মেলি এতিয়া মোৰ বা এজনী আছে ইয়াতে বাজনীৰ ঘৰলৈকে যাম আৰু তাত এবাৰ মাত লগাই যাম আৰু এতিয়া তাৰপিছত আমি যাম মামাহঁতৰ ঘৰলৈ মানে ককাই মানে তাইক চাবলৈ ইমান মন কৰি আছে ভাবিলে এবাৰ ককাকো দেখুৱাই লৈ যাওঁ নে কি কয় তেনে বলক এতিয়া আমি যাম মামাহঁতৰ ঘৰলৈ এতিয়া আমি আহি পালোঁ ঘৰ 7 বাজিয়ে গ'ল মানে মামাহঁতৰ ঘৰটো সোমালোঁ মন্দিৰৰ পৰা গৈ পেলাই সেইকাৰণে দেৰি হ'ল আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে কোনোবাই চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই